হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালনে? আমি বহুত দিনৰ মূৰত ঘৰত আহি পেলাই এইকেইদিন মানে অকণমান ইফাল সিফাল ওলোৱাই হোৱা নাই বাহিৰলৈ বুলি অ'টত গৈ আছোঁ দৰকাৰে। আজি অলপ বজাৰ কৰিবলৈ যাওঁ বুলি ভাবিছোঁ টাউনলৈকে, গতিকে গৈ আছোঁ। পামেই আৰু চিদ্দিকাও মানে খুব ফূৰ্তি। আজি বহুত দিনৰ মূৰত টাউনত ওলাই আহিছোঁ আৰু বহুত দিন হ'ল মানে টাউনখন বহুত কিবা কিবি চেঞ্জ হোৱা দেখিছোঁ। আৰু আজিকালি বস্তুবিলাক ইমান সোনকালে চেঞ্জ হয়, ধৰিবই নোৱাৰি। আহিছোঁ ষ্টাইল বজাৰলৈ চিদ্দিকাৰ কাৰণে দুটামান ফ্ৰক লৈ যাওঁ আৰু কিবা কিবি অলপ দৰকাৰী বস্তু মোৰ লাগতিয়াল বিচাৰিছোঁ বাৰু। ইমান খেলা বস্তু আছে চাওকচোন, টিকলা বাচ্ছাবিলাকৰ বৰ ধুনীয়া ধুনীয়া মৰম লগা বস্তু আছে। সৰু সৰু বাচ্ছাবিলাকৰ কাৰণে খেলা বস্তু একেবাৰে ভৰ্তি। আপোনাৰ চিদ্দিকা পাগল হৈ গৈছে, মানে তাইক এইটোও লাগে সেইটোও লাগে, কোনটো লাগিব কোনটো নালাগিব তাই নিজেই কনফিউজ হৈ গৈছে। এইটো বস্তুও লাগিব সেইটো বস্তুও লাগিব, চব বস্তু বিচাৰি এবাৰ লাৰি থৈ আহি আছে। চাওকচোন ইমান ধুনীয়া কিউট লাগিছে নহয় জানো। সৰু বাচ্ছাৰ গৰম কাপোৰ ওলাইছে, বৰ ধুনীয়া ধুনীয়া ওলাইছে। মই বিচাৰি আছোঁ এতিয়া তাইৰ কাৰণে। মোৰ লগত ডিউটি যাব ডেইলি ইউজৰ ফ্ৰক, এইবিলাক হৈছে ফেঞ্চিবিলাক ইমান গৰমত নহয় জানো কেনেকৈ পিন্ধে। দুটা দেখিছেনে? এই দুটা ল'লোঁ, মানে ডেইলি যাব মোৰ লগত ডিউটি। আৰু এতিয়া লাগে খেলা বস্তু, আৰু তাইৰ ককায়েকজন মানে ইয়াতে কৰে, তাক পাইছে আৰু এতিয়া মানে লাগে তাইক এৰ'প্লেন লাগে আৰু কিবা কিবি বস্তু লাগে। যিটোকে দেখিছে আৰু সেইটোকে লাগে আৰু মোক দেখাইছে মানে এনেকৈ যাব লাগিব উৰি পেলাই। খুব ভাল পাইছে মানে বিচাৰি লৈছে নিজে। আৰু সেইটো হৈছে তাইৰ বায়েক মইনা, বৰদেউতাকৰ ছোৱালী। তাইও গৈছে, তাই সেইটো ফ্ৰকটো ল'লে মানে আৰু পিন্ধিয়েই ল'লে তাতে। আৰু আমাৰ মইনাই লৈছে খেলা বস্তু কালাৰৰ, সেইকেইটা হেনো লাগিব। মোক কৈ আছে আৰু যে এইকেইটা মোক লৈ দিয়া না প্লিজ। কিন্তু বেগত যে বহুত বস্তু ল'লে বেগত লৈ যাব অসুবিধা হ'ব নহয় জানো, সেইটো কাৰণে মই তাইক বহুত বস্তু ল'ব মানা কৰিছোঁ। কাপোৰকেইটা বাৰু লৈয়ে যাম, খেলা বস্তু বহুত ডাঙৰ হ'লে ভৰাবলৈ অসুবিধা হ'ব। এতিয়া মানে চাই ফুৰি আছে আৰু কি কৰিব নকৰিব। আইনাখন দেখিছে, এই চাওকচোন তাইক এবাৰ ৰিয়েকশ্যন তাইৰ আইনাৰ সন্মুখত। ফ্ৰকটো মানে হাতটো দীঘল আছিলে, মই অলপ কুচাই দিছোঁ গৰমৰ কাৰণে। এতিয়া আমি বিলিং কৰিলোঁ আৰু মইনা ফ্ৰকটোৰ কাৰণে তাই যাব লগা হ'ল একেবাৰে বিলিং কৰাৰ ভিতৰলৈকে, মানে টেগটো এৰুৱাবলৈ। আৰু ওলাই আহিছোঁ যাবলৈকে। এতিয়া আকৌ এইখনৰ ওচৰতে এখন আছে বাজাৰ কলকাতা, তালৈকে যাওঁ মানে চেণ্ডেল বিচাৰি পেলাই। লগত বৌও আহিছে, বৌক লাগে চেণ্ডেল, গতিকে চেণ্ডেল বিচাৰি গৈ আছোঁ। শাড়ীখনৰ প্ৰিণ্টটো ধুনীয়া লাগিছে নহয় জানো, ইমান ধুনীয়া সৰু প্ৰিণ্টৰ শাড়ী। কিন্তু ঘৰত থকাহেঁতেন ল'লোঁ হয়, এতিয়াতো আৰু ঘৰত নাথাকোৱেই, গতিকে এনেইহে পৰি থাকিব ল'লে। কুৰ্তি চাইছিলোঁ কিন্তু একেবাৰে বহুত মানে হিবি জিবি কালাৰবিলাক ভাল লগা নাই কাৰণে নল'লোঁ। এই বাচ্ছাকেইটা দেখিছেনে? সন্মুখতে ৰখি আছে, মানে কোনোবা আহিলে ৱেলকাম কৰিবলৈ ফটোটো লগাই থৈ দিছে। এতিয়া আমি আহিলোঁ কিডছৰ ছেকশ্যনলৈ। ইয়াতেও ধুনীয়া বস্তুবিলাক ওলাইছে, নতুন গৰম কাপোৰবিলাক ওলাইছে সৰু বাচ্ছাৰ, বৰ ধুনীয়া কালেকশ্যন। আৰু বহুত বেছি দাম নহয়, কিনিব পৰা দামতে আছে বস্তুবিলাক। কলকাতা বজাৰত মই আগেও বজাৰ কৰিছোঁ, কিন্তু ষ্টাইল বজাৰত যাই পোৱা নাছিলোঁ, আজি ফাৰ্ষ্ট গ'লোঁ। কিন্তু কলকাতা বজাৰত মই আগতেও কৰিছোঁ। বজাৰৰ বস্তুবিলাক ধুনীয়া আৰু সৰু বাচ্ছাৰ কাৰণে বৰ ধুনীয়া কাপোৰবিলাক পায়। আপোনালোকে যদি কোনোবা মঙলদৈ ভিউৱাৰ আছে, আপোনালোকে কলকাতা বজাৰলৈ আৰু ষ্টাইল বজাৰলৈ আহিব। এতিয়া ছিজনৰ বৰ ধুনীয়া কাপোৰবিলাক উলিয়াইছে, বিশেষকৈ আমাৰ নিচিনা পেৰেণ্টছবিলাক সৰু বাচ্ছা লৈ পেলাই আহিব পাৰে দেই। আমি আহিলোঁ কিবা খাই ল'ম বুলি, মানে দিনটো ঘূৰি লাষ্টত কিবা কিবি খালোঁ। খাই উঠি এতিয়া ঘৰলৈকে যাই আছোঁ। বৰ ধুনীয়া গান লগাই দিছে এওঁ, শুনি পেলাই গৈ আছোঁ। ধুনীয়া লাগিছে নহয় জানো, দুফালে সেউজীয়া, মাজতে ৰাস্তাটো, আৰু গাড়ীও নাই বাৰু, আমিয়ে অকল গৈ আছোঁ। আৰু আগত স্কুটিখন ঘূৰিলোঁ ঘৰৰ ফালে।
আজিলৈকে বাৰু ইমানেই। চাব আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰিব। ভাল লাগিছেনে বেয়া লাগিছে কিবা যদি আৰু বাকী ৰৈছে জনাব। আজিলৈকে বাৰু বাই বাই। ছাবস্ক্ৰাইব কৰিব যিসকল নতুন ভিউৱাৰ্ছ। বাই বাই এভৰিৱান।